हेलो एवरीवन টিচাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে কৈ লওঁ যে মোৰ ভিডিঅ'বিলাক আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই যেন, আৰু যিসকলে মোৰ ভিডিঅ'বিলাক অলৰেডি চাই আছে তেওঁলোকৰ কাৰণে অশেষ ধন্যবাদ। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আজি মই মাছৰ ৰেচিপি এটা বনাব লৈছোঁ। কি ধৰণে বনাওঁ, কি দি বনাওঁ অলপমান দেখাবলৈ চেষ্টা কৰিম। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই মাছখিনি ভালদৰে ধুই ল'লোঁ। তাৰপিছত এইফালে আদা নহৰু আৰু মান ধনিয়া অলপ কুটি লৈছোঁ। তাৰপিছত পিঁয়াজ এনেদৰে কাটি লৈছোঁ আৰু নেমু অলপ চেপি বাটিত ৰাখি লৈছোঁ। এই মাছ দুভাগকৈ মই কৰিম, এভাগ মই বনাম বইল আৰু এভাগ ফ্ৰাই কৰিম। প্ৰথমতে এই চচপেনটোত মই পানী অলপ দি গৰম কৰি লৈছোঁ। তাৰপিছতে মই ইয়াত এতিয়া মাছখিনি দি দিম। মাছখিনিত মই নিমখ আৰু হালধি লগাই লোৱা নাই। ইয়াত বনাওঁতে মই নিমখ আৰু হালধি দিম। মাছখিনি এনেধৰণে অলপমান উতল আহিবলৈ দিম, গৰম হ'বলৈ। তাৰপিছতে মই বাকীখিনি বস্তু ইয়াতে দিবলৈ তৈয়াৰ কৰি ল'ম। এতিয়া মই ইয়াতে কণ জলকীয়া কেইটামান দিম, কিছুমানে কয় ধান জলকীয়া বুলি। এই জলকীয়াকেইটা ইয়াত দি দিম। তাৰপিছতে মই আদা নহৰুখিনি খুন্দি লৈছোঁ, সেইখিনি মই ইয়াতে দি দিম। অলপমান এতিয়া দিম আৰু অলপমান সিজাৰ আগে আগে দি দিম। তেতিয়া ধুনীয়া এটা গোন্ধ ওলায় আৰু খাবলৈ খুব সোৱাদ হয়। এয়া মই অলপ ৰাখি থৈছোঁ, এইখিনি শেষৰ টাইমত মই দিম। এনেধৰণে উতল আহিবলৈ দিম। তাৰপিছত ইয়াত মই নেমু চেপি যিখিনি ৰাখিছিলোঁ সেইখিনি মই ইয়াত দি দিম। যিকোনো নেমুৱে ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, গোল নেমু হওক, কাজি নেমু হওক। হালধি অলপমান দিছোঁ, যিহেতু বইল কৰিছোঁ সেইবাবে হালধি বেছি হ'লেও ভাল নালাগে। আৰু হালধি নিদিলেও মাছখিনি দেখিবলৈ বেয়া হয়, বৰ বগা হৈ থাকে। সেইকাৰণে হালধি অলপ দি লৈছোঁ। আৰু এইফালে মই কেৰাহী গৰম কৰি লৈছোঁ। ইয়াত মই মাছ ফ্ৰাই কৰিম। মাছ ফ্ৰাইটো অলপ মই বেলেগ ধৰণে কৰিম, আপোনালোকক দেখাই আছোঁ। ইয়াত অলপমান মই তেল দিম, বৰ বেছিকৈও মই তেল নিদিওঁ এইখিনিত। তাৰপিছত মই চাৰিওকাষে লগাই ল'ম, তেলখিনি ঘূৰাই ল'ম গৰম হোৱাৰ পিছত অলপ। কেৰাহীখনৰ চাৰিওকাষে মই ঘূৰাই লৈছোঁ যাতে মাছখিনি লাগি নধৰে। এতিয়া মই এই ৰাখি থোৱা মাছখিনিত মই নিমখ আৰু হালধি অলপ দি দিম। যিহেতু মই এইখিনি ফ্ৰাই কৰিম সেইকাৰণে মই হালধি আৰু নিমখ আগতীয়াকৈ দি লৈছোঁ। এনেধৰণে দি লোৱাৰ পিছত মই ধুনীয়াকৈ মিশ্ৰণ কৰি ল'ম। এইফালে তেল গৰম হৈ গৈছে। মই এতিয়া ইয়াতে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি সম্পূৰ্ণকৈ মই ভাজি নলওঁ, অলপ অলপ সিজোঁতেই মই ইয়াতে মাছখিনি দি দিম। এয়া দেখিছে নহয়, অলপ অলপ সিজিছে, সম্পূৰ্ণকৈ মই সিজিব দিয়া নাই, পিঁয়াজখিনি ৰঙচুৱা হ'ব দিয়া নাই। এতিয়া মই মাছখিনি দি দিয়াৰ পিছত ইয়াতে ধুনীয়াকৈ লৰাই ল'ম, মিশ্ৰণ কৰি ল'ম মই পিঁয়াজখিনিৰ লগত। তাৰপিছতে মই অলপ খৰিচা আচাৰ থৈছিলোঁ, সেই ভোট জলকীয়াৰ লগত ইয়াৰ অলপ মই তাত দি দিম। খৰিচাৰ যিহেতু গোন্ধ বহুত ধুনীয়া ওলায় এনেধৰণে ৰাখি থ'লে। ইয়াত মই এতিয়া মিশ্ৰণ কৰি দিছোঁ, খুব ধুনীয়া এটা গোন্ধ ওলাইছে।
এয়া প্ৰায় সিজিছেগৈ আৰু এইফালে মই এইখিনি বইল কৰি ৰাখিছিলোঁ মাছখিনি, সেইখিনিও হৈছেগৈ প্ৰায়। বইল মাছৰ গোন্ধও খুব ধুনীয়া ওলাইছে, আদা নহৰু আৰু মান ধনিয়াৰ গোন্ধ। এইখিনিও প্ৰায় হৈছেগৈ, পানীখিনি মই শুকাবলৈ দিছোঁ। দেখিছে নহয়, খুব ধুনীয়া এটা কালাৰ উঠিছে। সৰু মাছৰ লগত কণ জলকীয়া খোৱাৰ সোৱাদেই বেলেগ। আপোনালোকে এনেকৈ খাই পাইছে নে নাজানো, কিন্তু মই এনেকৈ প্ৰায় খাওঁ। আপোনালোকেও ঘৰত এনেকৈ বনাই খাই চাবচোন, খুব সোৱাদ লাগে খাবলৈ। ইয়াত মই এতিয়া যিখিনি আদা নহৰু পেষ্ট ৰাখি থৈছিলোঁ সেইখিনি মই এতিয়া দি দিম। প্ৰায় মোৰ মাছখিনি সিজিলৈগৈ, পানীখিনি শুকাবলৈ বাকী আছে। নমোৱাৰ আগতে আদা নহৰু দি দিলে অলপমান আদা নহৰু কেঁচা ফ্লেভাৰ এটা হৈ থাকিলে খাবলৈ খুব সোৱাদ লাগে, গোন্ধটো বৰ ধুনীয়া আহে। সেইকাৰণে মই প্ৰায় অলপমান থৈ দিওঁ সিজাৰ আগে আগে, মানে নমোৱাৰ আগে আগে। চব্জিয়ে হওক বা মাছৰে হওক বা মাংসৰে হওক, যিকোনো ৰেচিপিৰে মই অলপমান আদা নহৰু পাছত দিবলৈ ৰাখি থওঁ। এইফালে মোৰ ফ্ৰাই মাছখিনিও প্ৰায় হৈ গৈছে। এইফালে এয়া বইল মাছৰ আঞ্জা মোৰ তৈয়াৰ হৈ গ'ল। দেখিছে নহয়, কি ধুনীয়া এটা কালাৰ উঠিছে আৰু খুব ধুনীয়া এটা সুগন্ধও আহিছে। এইফালে এয়া ফ্ৰাই মাছো মোৰ হৈ গ'ল। এয়া মোৰ প্লেট ৰেডি। দেখিছে নহয়, কি ধুনীয়া এটা কালাৰ আহিছে। খাবলৈও খুব সোৱাদ হয়, আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন এনেকৈ। চিম্পুল দাইল এখন বনাইছোঁ, এফালে দোলবন আলু আৰু কণীৰ পিটিকা বনাইছোঁ। এয়া মোৰ থালি তৈয়াৰ হৈ গ'ল।